নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি যাম এনেকুৱা এখন ঠাইলৈ। আমি যেতিয়া সৰু আছিলোঁ, মোটামুটি মোৰ 6 বছৰমান বয়সত যেতিয়া মই আছিলোঁ, তেতিয়াই আপোনাৰ এখন দলঙৰ সৃষ্টি হৈছিল আমাৰ মোটামুটি 20-25টামান এৰিয়াৰ। সেই দলংখনৰ জৰিয়তে তাৰমানে আমাৰ আশে পাশে থকা আপোনাৰ 20-25খন গাঁও একদম সুন্দৰভাৱে এতিয়া বৰ্তমান চলি আছে। যেনেকৈ সেই মানুহখিনি 20-25টা মানে এৰিয়া অঞ্চলৰ এলেকাৰ মানে আগতে তাৰমানে একেবাৰে মানে অৱস্থা বেয়া আছিল। আমাৰ দেউতাহঁতে আপোনাৰ সেই দলংখনত আপোনাৰ পানী দিয়ে মানে নাও লৈ যাব লগা হৈছিল, মানে এবছৰত এদিনহে সেই পাৰ হৈছিল তাৰমানে। এতিয়া আপোনাৰ সেই দলংখনৰ আঁৰত কিছু কাহিনী তাতে আছে, আপোনাৰ বহুতো কাল্পনিক ঘটনা, যিবোৰ আমি সৰুতে গম পাইছিলোঁ। কিমান সঁচা এইবিলাক মিছা এইবিলাক আমি গম নাপাওঁ। তথাপিতো বলকচোন আমি সেই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ নেচাৰেল লুক, তাৰ পৰিৱেশ আমি সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। বলক আমি সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু, সপোনে প্রতি পাহে পাহে আনে অশ্রু, বিচাৰি আনিব খুজিলে নোপোৱা শান্তিৰ অমিয়ামোৰ। জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু, সপোনে প্রতি পাহে পাহে আনে অশ্রু। কিছুমানে অহাৰ পিছত আমি সেই দলংখন আহি পালোহি। মানে নেৰানেপেৰা বৰষুণৰ ফলত আপোনাৰ এইবাৰ কেইদিনমান আগতে নেৰানেপেৰা বৰষুণৰ ফলত আপোনাৰ দলংখনৰ কিছু অংশ আপোনাৰ ক্ষতি হ'বলৈ ধৰিছে। যিয়ে নহওক, চৰকাৰে এইখিনি আপোনাৰ অতি সোনকালে ঠিক কৰি দিছে। তথাপিতো চৰকাৰলৈ মোৰ এটাই অনুৰোধ, যাতে আৰু ভালকৈ যাতে এই বছৰৰ আগতেও যদি সোনকালে ঠিক হৈ যায়। আপোনাৰ এইটো ছাইডৰ পৰা আপোনাৰ এইটো ছাইডলৈ কোনো মানে যাব পৰা ব্যৱস্থাই নাছিল। আমি যেতিয়া সৰু আছিলোঁ, আপোনাৰ এইফালেৰে এখন সৰু বাঁহৰ দলং মানে মনত পৰে, আৰু যিখন সহায়ত আপোনাৰ এইটো পাৰৰ পৰা সেইটো পাৰৰে মানে ধৰক 8 মাহমান যাবই নোৱাৰে। যেতিয়া আপোনাৰ খৰালি কালত যেতিয়া পানী কমিব তেতিয়াহে মানে যাব পাৰে। আৰু এই দলংখন নিৰ্মিত হৈছিল আপোনাৰ AGP দিনত। প্ৰায় চাম বাৰু ফলকখন তাতে নাম ঠিকনা বা কিমান চনত পাতিছিল সেইটো বাৰু চাবলৈ চেষ্টা কৰিম। আপোনাৰ AGP দিনত নগেন শৰ্মা ডেকা আমাৰ MLA আছিলে। তেখেতে এই দলংখন আধাখিলা স্থাপন কৰিছিল, কিন্তু তেখেতে উদ্বোধনী কৰিব নোৱাৰিলে। কাৰণ তেখেতৰ আপোনাৰ এই দলংখন কাম আৰম্ভ হোৱাৰ পিছতে তেওঁ ঢুকাইছিল। এতিয়া আমি জনামতে বা আমি শুনিছিলোঁ তেখেতক কোনোবা দুষ্কৃতই মানে হত্যা কৰিছিল বুলি আমি শুনা পাওঁ, কিন্তু কিমান সত্য কিমান আমি নাজানিম। আমাৰ বয়সস্থ ব্যক্তিসকলে গম পাব। তাৰপিছত আপোনাৰ আহিল এনেকৈ দলঙৰ কাম আপোনাৰ দলঙৰ কাম শেষ নহ'লে তাৰপিছত কিছু সময় যোৱাৰ আকৌ ইলেকশ্যন আহিল। তেখেতৰ পত্নী আপোনাৰ অলকা শৰ্মা দেৱে আমাৰ এই জিলা MLA পৰ্যায়ত জিকি কেনে দলংখনৰ কিছু অংশ মানে সম্পূৰ্ণভাৱে কামখিনি কৰি থ'লে। এনেকৈ দলংখনৰ কিছু স্মৃতি আপোনাৰ ৰৈ গ'ল। বলকচোন আহক আমি এই দলংখনৰ কিছু নেচাৰেল পৰিৱেশ আৰু লুকটো ইয়াৰ সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া ক'ব গ'লে অতি পুৰণি বুলিয়ে ক'ব লাগিব। মানে যেতিয়া তেখেতে এই দলংখন নিৰ্মাণ কৰিছিল, তেতিয়া আপোনাৰ এনেকুৱা দলং আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত খুব কমেই দেখিবলৈ পোৱা গৈছিল। ধৰি লওক আপোনাৰ 2খন বা 3খনেই আছিল, আৰু সেইখনে এখন দলং, যিখন দলঙৰ মানে ধৰি লওক আপোনাৰ 3-4 হাজাৰমান মানুহৰ তাৰমানে এই দলংখনে আপোনাৰ সুন্দৰ পোহৰ জ্বলাইছে তাৰমানে বুলি ক'ব লাগিব। মানে সম্পূৰ্ণভাৱে চিনি নাপায়, যদিও লিখা আছে আপোনাৰ শ্ৰীযুত নগেন শৰ্মা দেৱে। কিমান চনটো ধৰিবই নোৱাৰি। 24/10/99। নগেন শৰ্মা দেৱলৈ ইয়াৰ পৰা সশ্ৰদ্ধ প্ৰণাম, যাতে তেওঁ য'তে থাকে সুখত থাকক। তেওঁৰ নেতৃত্বতে এই আমাৰ পাগলদিয়া খাটিকুছি পাগলদিয়া দলংখন নিৰ্মিত হয়। তেওঁ য'তে থাকে সুখত থাকক, শান্তিৰে থাকক।
তেওঁ যদি এইখিনি নকৰিলে হয় আজিও আমাৰ পিছপৰা হৈ থাকিলে হয়, কোনো শিক্ষা দীক্ষা নাথাকিলে হয়, লাইন কাৰেণ্ট ব্যৱস্থা নাথাকিলে হয়, ল'ৰা ছোৱালী অশিক্ষিত হ'লা হয়। তেওঁৰ নেতৃত্বতে আজি আমিয়ে ধৰক সেইটো চাই ধমধমা হাই ছেকেণ্ডেৰী কলেজত যাব পাৰিছোঁ, ধমধমা বজাৰলৈ যাব পাৰিছোঁ, কিবা সা সঁজুলি লাগিলে আমি ধমধমালৈ আমি কিনিব পাৰিছোঁ। গতিকে তেওঁ নেতৃত্বতে দলংখন যিহেতু সৃষ্টি হ'ল, গতিকে তেওঁক আমি ইয়াৰ পৰা সশ্ৰদ্ধা প্ৰণাম কৰিছোঁ। তেওঁৰ নিচিনা মহান কাম, এইটো তেখেতৰ নেতৃত্বতে এটা মহান কাম, যিটো মহান কাম সেই আপোনাৰ 99 চনতে সৃষ্টি কৰিছিল। তেনেকুৱা দলং নলবাৰী ডিষ্ট্ৰিক্টত খুব কমকৈ হৈছিল। তাৰে মাজতে আমাৰ এইখন খাটিকুছিত তেওঁ যে এইখন খাটিকুছিত দলংখন পেলালে, তেওঁৰ বাবে ইয়াৰ পৰাই মানে সশ্ৰদ্ধা প্ৰণাম। তেওঁৰ আত্মা যাতে চিৰশান্তি লাভ কৰে। তেওঁ যদিও এই পৃথিৱীত নাই, তথাপিতো দলংখনৰ জৰিয়তে তেওঁৰ এটা বৃহৎ আকাৰৰ এটা নাম এটা থাকি গ'ল। তেওঁক আমি ইয়াৰ পৰাই আপোনাৰ সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ। সৰুকৈ ভিডিঅ' এটা বনাইছোঁ, যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কৰি দিব। ধন্যবাদ, নমস্কাৰ।